হাই হেল্ল' ৱেলকাম মাই ইউটিউব চেনেল। আৰু আজি চাইকেলেৰে ৰাইড কৰিম 26 কিলোমিটাৰ, ইয়াৰ পৰাই 13 কিলোমিটাৰ, তাৰপিছত আৰু ৰিটাৰ্ণ 26 কিলোমিটাৰ। আৰু কিয় যাইছোঁ চাইকেল লৈ আপোনালোকক দেখাইছোঁ। তাৰে আগত কি কি সামগ্ৰী লাগে যাৱাৰ আগত মই ৰেডি কৰি লওঁ। তাৰে আগত লাগিব এইটো জেকেট, মোক জেকেটটো তাৰমানে ঠাণ্ডাৰ কাৰণে আহোঁতে। তাৰপিছত এইটো ছানগ্লাছৰ চশমা, মাইক, তাৰপিছত ট্ৰাইপড, এইটো ভিডিঅ' বনোৱাৰ কাৰণে, তাৰপিছত এইটো মোবাইল, তাৰপিছত এইটো মোৰ বেগ, এইটোত মই ভৰাই দিছোঁ ৰ। আপোনালোকক মই গুগল মেপত দেখাইছোঁ। এইটো মই আছোঁ ইয়াত, এইটো কেন্দৌনা, তাৰপিছত এইটো ৰ'বা এইটো ৰঙিয়া চক, ৰঙিয়া পুলিচ থানা এইটো। তাৰপিছত মই এতিয়া চাৰ্চ কৰিছোঁ ক'ত গেলি যাম। এইটো চাৰ্চ কৰি দিছোঁ ৰ'বা আপোনালোকক। এইটো এছাম এগ্ৰ প্ৰজেক্ট, এইটো যে আপোনালোকে দেখিছা ইয়াত যাম। এইটো ৰঙিয়াৰ পৰা 3 কিলোমিটাৰমান দূৰ হ'ব প্ৰায়। এইটো মই হেৰি কৰি লওঁ ৰ'বা। এইটো চাই লওক 14 কিলোমিটাৰ। এইটো চাই লওক ৰ'বা ব্লাৰ হৈছে। এইটো 14 কিলোমিটাৰ লেখাইছে, 26 নহয় 28 যাৱা। তাৰপিছত আৰু ভিডিঅ'টো চাই থাকক। মই মাজত যদি কিবা ভাল বস্তু দেখা পাওঁ আপোনালোকক দেখাই লৈ যাই আছোঁ। আৰু মই কিয় যাইছোঁ আপোনালোকক দেখাইছোঁ এখন ফেনৰ কাৰণে আৰু ৰাইডৰো কাৰণে, দুটা কামৰ কাৰণে। মানে মোৰ এটা কণী ফুটোৱা মেচিন আছে, এইবোৰ কণী আনি থৈ দিছোঁ। এইবোৰ তলত আৰু কণী আছে, এইবোৰ আনি থৈ দিলে এইটো মিচিঙত ফেনখন বয়াই হ'ল। এইটো ফেন এইটো বয়াইছে ইয়াত, তাৰমানে কণী ফুটোৱা মেচিনৰ কাৰণে ইয়াত ফেন লাগে, ফেনটো বয়া হৈছে, সেইকাৰণে আমি যাওঁ। আৰু চাই থাকক ভিডিঅ'টো। আৰু গুগল মেপটো মই ষ্টাৰ্ট কৰি দিওঁ। এইটো ষ্টাৰ্ট ক্লিক কৰি দিলোঁ, এইটো ষ্টাৰ্ট হৈ গ'ল। আৰু তো বলক যাই থাকোঁ। আৰু পুৰা ৰেডি গ'লোঁ। এইটো বেগ পাঁচ চাইড, এইটো বেগ চাই ল'ব পাৰে। এইটো হাৱাই চেণ্ডেল মাৰিছোঁ, একো নাই হাৱাই চেণ্ডেল। তাৰপিছত এতিয়া আমি হাৱাই ৰাস্তাত উঠিমেই। এইটো হাৱাই ৰাস্তা পামেই চাই থাকক। এতিয়া আমি মৰাণ জানা পাই গ'লোঁ। পুৰা চাইকেল চাই থাকক। এই তাত কম্পুই খিয়াই মৰাণ জানা পালোঁ আহি। আপোনালোকে যদি কম্পুই শিকিব মৰাণ জানাত আহি যাওক, সাতৰা কম্পু। তাৰপিছত এতিয়া কেই কিলোমিটাৰ পালোঁ মেপত চাইছোঁ ৰ'বা। এই তাত ৰাস্তাৰ কাম চলি আছে, কিমান ধূলা ৰাস্তাৰ, চাবাৰে পুৰা ধূলা। আৰু মই আগত অকণমান ৰখি দিওঁ। এইবোৰ পথৰ, সেইটো ফেক্টৰী আপোনালোকে দেখিছানে? কেমেৰাত চাগে অহা নাই। আৰু ইয়াত মই ৰখি দিওঁ, আৰু মই ইয়াত ৰৈ দিলোঁ। তাৰপিছত এইটো বেগ কেৰাত থৈ লওঁ, আৰু বহুত গৰম ধৰিল। আপোনালোকে চাব পাৰে কিমান মজা জেগা। এইটো পুৰা চাইকেল। পুৰা ৰাস্তাৰ কাম চলি আছে এইবোৰ। আৰু কিমান কিলোমিটাৰ আছে আগত চাই ল'ম মানে ইয়াতে ৰখিব লাগিছিল, নৰখিলোঁ। আগত আৰু ৰখি ল'ম, আৰু ভোক লাগিছে অলপ, কিবা খাই ল'ব লাগিব। তাৰপিছত ডাইৰেক্ট গাড়ীটো অনাৰ পাছ চাইডে আৰু আমি চেফটি পালোঁহে। চেফটিৰ পাছত ৰঙিয়া পাইছোঁ। আৰু
কিমান দূৰ আছে গম নাপাওঁ মোটামুটি 7 কিলোমিটাৰ মান আহিলোঁ আৰু আছে 7 কিলোমিটাৰ মানে আমি আৰ্মিৰ কেম্প পাই গ'লোঁ আৰ্মিৰ চাইডে যাইছোঁ চেফটি পাৰ হ'লোঁ আৰু ৰঙিয়া পামেই ৰঙিয়ালৈকে আৰু কেই কিলোমিটাৰ আপোনালোকক দেখাই দিছোঁ ৰ 2 কিলোমিটাৰমান হ'ব চাগে এইবোৰ চব আৰ্মি এইবোৰ দেখাব নোৱাৰা সবাই আকৌ মোবাইল চোবাইল কাঢ়ি লৈ এইটো মোৰ পিছ চাইডে এইটো গীৰ্জা আৰু ৰঙিয়ালৈ আৰু 2 কিলোমিটাৰ আছে ৰঙিয়া যাই পাব 2 কিলোমিটাৰ দেখাই দিছোঁ ৰ পোষ্টাৰ এখন আছে আগত এই ওপৰত চাওঁ ৰঙিয়ালৈকে 2 কিলোমিটাৰ আৰু মাত্ৰ 2 কিলোমিটাৰ আছে ৰঙিয়াৰ পৰা ভিতৰত আৰু যাব লাগিব ৰঙিয়ালৈকে 10 কিলোমিটাৰ কেন্দুমনাৰ পৰা আৰু 6 কিলোমিটাৰমান আছে চাগে এইবোৰ বজাৰ ৰঙিয়া চ'চাইটি আহি পালোঁ চ'চাইটিৰ পৰা যাইছোঁ আৰু আমি এতিয়া ৰঙিয়া চকৰ মাজত পুৰা ৰঙিয়া চকৰ মাজত লাইনত আছে এই ৰাস্তাটো বনাইছে চ'চাইটিৰ ৰাস্তা ৰঙিয়া নহয় सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर ৰঙিয়াটো বাহিৰে আহিছোঁ লাহে লাহে চক এতিয়া বোলো ৰঙিয়াৰ চক পাৰ আহিছোঁ সেই গহনা ভূটান লাইনত আহিছোঁ ভূটান চাইডত যায় বালাগাঁৱত যায় ভূটানত আৰু আগলৈ কি হৈছে বেছি বৰ মোৰ ঠেঙাত যাব যি আৰু আপোনালোকে এটা কথা বেয়া নাপাব ৰঙিয়া চকৰ ভিতৰত ভালকৈ ভিডিঅ' বনাব নাপালোঁ কিয়নো হাতেদি ধৰিব নোৱাৰি না গাড়ীত যাম আৰু এতিয়া ভাটিবেলা হৈছে এবার সাইডে গাড়ি চাড়ি আইছে পছন্দ করছি পাঁচ সাইডে গাড়ি চাড়ি আইছে হানাতে দিকে এনতে চলে এসো দেখছি না মরবে লাগবো আৰু কেই কিলোমিটাৰ আছে আপোনালোকক দেখাইছোঁ ৰ'বা এইটো 1 কিলোমিটাৰ আৰু 700 মিটাৰ কেনবা আৰু বেছি দূৰ নাই আৰু 2 কিলোমিটাৰে ধৰ আৰু এতিয়া এই পৰে আৰু বহুত যাওঁতে ৰাতি হ'ব চাগে তাড়াতাড়ি যাই লওঁ বাইক চাইক হ'লে মজা এই ষ্টেণ্ডডাল আনিছোঁ ইউজে হোৱা নাই কেইটা বাজিল আৰু টাৰ্ণিংটো কাটি ল'লোঁ আৰু যাইছোঁ অলপমান দূৰ আছে অলপ ভিতৰত যাব লাগিল আৰু তাতে ৰখিছোঁ ধানৰ মাজত সেইটো দেখিছানে সেইটো তাতে ইটা বনাই তাৰপিছত দাদা আত্ৰঙাক গেছি মই আন্তৰ বাটত ৰখিছোঁ এতিয়াই আৰু একদম চব ধান কিমান ডাঙৰ পথাৰ এখন বহুত ডাঙৰ তাৰপিছত তাতে ইটা বনাই কিমান কি আছে আৰু আমি দাদাটোক ৰখিছোঁ দাদাটো ৰঙিয়াত আছে আহিছে এইটো অকলে আহিছোঁ আৰু কাৰ লগত আহিম আৰু আপোনালোকক এটা কথা কৈছোঁ ৰঙিয়াত ভালকৈ ভিডিঅ' কৰিব নোৱাৰোঁ কেনেকৈ এখন হাতেৰে কৰিবি আৰু চাইকেল লৈ কোনো নাই লগত আৰু দাদাটো আহি পালে চাগে আৰু আপোনালোকে ভাবিছে কি মটৰ আৰু লৈ আহিলোঁ
তো মতাটো আপোনালোকক দেখাই দিছোঁ ৰ'বা। এইটো মতাৰৰ কাৰণে আহিলোঁ আৰু ৰাইডো কৰিলোঁ, ব্লগো বনালোঁ। আৰু এতিয়া গধূলি হৈছে, ঠাণ্ডা লাগিছে, সেইকাৰণে জেকেটটো পিন্ধি লওঁ। আৰু কেইটা বাজিছিল দেখাই দিছোঁ ৰ। কেমেৰাত উল্টা হয়, উল্টাকৈ দেখাই 5টাই বাজে আন। আৰু এই সূৰ্য ডুবি আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনে লাগিল। আৰু ভৰিয়ে দিছে ডাইৰেক্ট ঘৰ।